টকা পোৱাৰ পাছত ৩,০০০ টকাৰে আপুনি সেইদিনা গাহৰি মাংস চাই মাংস আদি খৰচ কৰিব নোৱাৰিব। কিন্তু এই পইচাও যদি হিচাপত নোলায় আপুনি সুদত লৈ গ'লেও পইচা জমা দিব লাগিব। আজি অলপ দিনৰ আগতে আপোনালোকে জানে মন্ত্ৰী হাজৰিকা আমাৰ এই পোহাৰীখনীয়া গাঁৱত এজন মানুহে ৫,০০০ টকা বেলেগ কামত খৰচ কৰি দিছিলে। আমি গম পালো সেই মানুহজনে ৫,০০০ টকা সুদত আমি আকৌ তাক পইচা ভৰাবলগীয়া হ'ল। এনেকুৱা বিশ্বাসটো আমাৰ ইয়াত আছে। সেইকাৰণে কৈছো আমি যে ঘৰ টুকি পইচা কেইটা দিলো আপোনালোকে ভাবি নাথাকিব যে আমাৰ খবৰ ৰখা নাই। আমি চব খবৰ ৰখি আছো। আপোনাৰ বেংক একাউণ্টটো আমাৰ যে থাকে আমি চাওঁ যে কিমান পইচা উলিয়ালে কি কৰিলে। আমি মাজে মাজে এইটো চব চিষ্টেমত আমি চাই থাকো। যদি পইচা উলিওৱাটো অলপ এবনৰ্মেল পাওঁ ৫০০ টকা এটা যদি উলিয়ালে তেতিয়া আমি কিন্তু ভাবো যে এইটো ৫০০ টকা উলিয়াই ক'ত দিব? চিমেণ্টত দিব নাই, বালি দিব নোৱাৰে, ক'ত দিব? টিং পাততো দিব নোৱাৰে। এই কথাবিলাক আমি খুব সূক্ষ্মভাৱে আমি চাওঁ। সেইকাৰণে আজি আপোনালোকক ইয়ালৈ মাতি আনিলো। আপোনালোকে যি পইচা লাগে যি ধৰণে দিব লাগে আমাৰ সকলোখিনি আপোনালোকে পাব। কিন্তু গ্ৰামীণ হওক আৰবান হওক আমাৰ এক্সটেণ্ডেড আমাৰ বিজেপিৰ পৰা কৰা যিখিনি কৰা হৈছে সেইখিনি ধৰক আপোনালোকে খুব চিৰিয়াছলি আপোনালোকে নিজৰ ঘৰটো বনাই লওক।